दिनै माग दाननि नैथि मंगलबार गोथार बाथौ सान दुलाराय हादोर नाङैनो दिनै बाथौ धोरोमारिफोरा गोथार बाथौ सानखौ फालिनाय बादिनो क'क्राझार बाथौ ट्रेडिशनेल एन्ड कालचारेल सेन्टार आरो खोला दुलाराय बाथौ गौथुमनि बानजायनायाव दिनै क'क्राझार नोगोर बाथौ थानसालियाव गोथार बाथौ सानखौ गाजा गोमजायै फालिदों। फुंबिलि समाव दुलाराय बाथौ गौथुमनि फिरफिलाखौ बिरहोयो खोला दुलाराय बाथौ गौथुमनि आफादगिरि दिपेन चन्द्र नार्जारी बिथाङा आरो गोथैसिफोरनो बिबार बावजेनो क'क्राझार बाथौ ट्रेडिशनेल एन्ड कालचारेल सेन्टारनि सारदा प्रसाद मोसाहारी बिथाङा गोथार बाथौ सानजों लोब्बा लाखिना दिनै बाथौ धोरोमारिफोरा बाथौ थानसालियाव आरज गाबो। बे हाबाफारियावनो बिटिसिनि डिपुटि बुंथिगिरि बिजितगोरा नार्जारी आरो इउपिपिएलनि एमसिएलए खाम्फा बरगयारी आरो गुबुन गुबुन जायगानि बाथौ सिबियारिफोरा बाहागो लानानै माखासे मानि बाथौ सानजों लोब्बा लाखिनानै बाथ्रा बुंनायखौ बे समाव नुनो मोननाय जायो। दानिया फैदो बिदिब्ला खाम्फा बरगयारी आरो बिटिसिनि डिपुटि स्पिकार बिजितगोरा नार्जारी बिथांमोना खौरांगिरिनि सिगाङाव मा फोरमायो जों नोंथांमोननि गेजेराव आबुङै लाना फैदिनि। दिनै गोथार बाथौ सान आरो दुलाराय बुहुमनि बाथौ सिबियारिजों लोगोसे दुलाराय बुहुमनि बर'फ्रा दिनैनि सानाव बयबो गोथार बाथौ सानखौ फालियो आरो गोथार बाथौ सानजों फालिनाय लोगोसे गासै बुहुमनि बाथौ सिबियारि बर'फोरा बायदिसिना हाबाफारिजों दिनैनि सानखौ बे गोथार सानखौ फालियो। মই আজি গোথাৰ বাথৌ सान মই সমগ্ৰ অসমবাসী তথা বিটিচিবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ দিন বাথৌ सान সকলো বাথৌ মন্দিৰতে বাথৌ থানচালিত আজি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী লৈ পেলাই প্ৰগ্ৰাম চলি আছে। তো ময়ো ইয়াত কোকৰাঝাৰ চহৰত থকা আমাৰ বাথৌ থানচালিত আহি আমাৰ আফা বৌঠাওবাৰীৰপৰা মই ইয়াত মানে আহিছোঁ ওচৰত আৰু মই আজি ৰাতিপুৱাই আহি খুব ভাল লাগিছে ইয়াত আহি যে সমগ্ৰ আমাৰ কোকৰাঝাৰবাসী ৰাইজ তথা ইয়াৰ যিখিনি আশে পাশে থকা আমাৰ ভক্তসকলে ইয়াত আহি উপস্থিত হৈছে। মই নিজেও আহি খুব ভাল লাগিল। আজি পবিত্ৰ বাথৌ চানৰ মই সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু বাথৌ হ'ল ময়ো বাথৌ ভক্ত। বাথৌ হ'ল বহুত পুৰণি এটা ধৰ্ম আৰু যুগ যুগ ধৰি হাজাৰ হাজাৰ বছৰ ধৰি বাথৌসকলে যদিও বা ধৰ্মীয় স্ক্ৰিপ্ট নাই অৰেলি বাথৌ ধৰ্মটো পালন কৰি আহিছে আৰু এতিয়ালৈকে সেই ধৰ্ম জীয়াই আছে। আহি এতিয়া ভাৰত চৰকাৰে স্বীকৃতি দিছে আৰু নিশ্চয় নেক্সট চেঞ্চাছৰ পৰা যিসকলে বাথৌ ভক্ত তেখেতসকলে নিজকে হিন্দু খ্ৰীষ্টিয়ান বা অন্য ধৰ্মীয় মানুহ নিলিখি বাথৌ ধৰ্মীয় মানুহ হিচাপে চেঞ্চাছত লিখিব পাৰিব। এইটো এটা বাথৌ ধৰ্মীয় মানুহসকলৰ কাৰণে ডাঙৰ এটা মেছেজ। এই ধৰ্মটো খুব ভাল ধৰ্ম আৰু আমি প্ৰাকৃতিকক পূজা কৰোঁ, ভগৱানক পূজা কৰোঁ আৰু চবে বাথৌ ভক্তসকলে শান্তিপ্ৰিয় মানুহ। আমি সংসাৰত শান্তি বিচাৰোঁ, চব জাতি গোষ্ঠীৰ একেলগে থাকি পেলাই সমাজ গঠন কৰাটো বাথৌ ধৰ্মীয় মানুহসকলে ভক্তসকলে সেইটোকে বিচাৰে আৰু সদায় ৰাতিপুৱা আৰু সন্ধিয়া সময়ত চব বাথৌ ভক্তসকলে বাথৌত পূজা কৰি পেলাই সেইটোৰ কাৰণে প্ৰাৰ্থনা জনায়। মই আজি গোথাৰ বাথৌ চানৰ দিনত সকলোৰে ব্যক্তিগত জীৱন, পৰিয়ালৰ জীৱন আৰু সমাজৰ জীৱনত যেন শান্তি আৰু উন্নতি আহে ইয়াৰ কাৰণে আমাৰ ঈশ্বৰ বাথৌ বৰাইলৈ মই প্ৰাৰ্থনা জনাইছোঁ।